বিজ্ঞানী এটা ৰাখিব আৰু যিখন দোকানে আটাইতকৈ চফা হ'ব বছৰেকত এবাৰ দোকানখনৰ বঁটা দিয়া চিকুণতাৰ পুৰস্কাৰ এটা দিয়া হ'ব কোনোবাই যদি পিক পেলাব খোজে ডাষ্টবিন কৰিলে দেই অঁ বেনাৰখন ফিট কৰি দিয়ক বেনাৰখন ফিট কৰি দিয়ক বেনাৰখন ফিট কৰি দিব লাগে তেতিয়াহে উঠাই ফটোবিলাক নুঠাই যে মানুহ আহিলে সেই পিছতে গছকি ঘৰ সোমাবলৈ দিগদাৰ দেই সেইকাৰণে প্ৰতিখন দোকানৰ মুখত যাতে এটা ডাষ্টবিন তাতে লিখি দিবা ইয়াত পিক পেলাব বুলি আৰু বাহিৰত পেলালে ক'ব যে নাই আমাক মানে প্ৰশাসনে কথাটো জনাইছে আৰু এই আমাৰ জেগাটুকুৰা একচুৱেলি ঠাইটুকুৰা চাফ চিকুণ কৰাটো আমাৰ দায়িত্ব তয়ো ক'ব নোৱাৰ এতিয়া তইতো বেয়াকৈ ক'ব নোৱাৰ মানে মানুহক ভালকৈ ক'লে কথাটো বুজি যায় কিন্তু কথাটো হ'ল জেগাটুকুৰা নিজে চাফ চিকুণ কৰ আৰু তাৰ কাৰণে আমি তাৰমানে ভাবিছোঁ বছৰেকত এটা শ্ৰেষ্ঠ পুৰস্কাৰ দিম যি চাফ চিকুণকৈ বেছিকৈ ৰাখিব পাৰোঁ সেইকাৰণে চবেই সজাগ হোৱাটো ভাল এইফালে ঘূৰি আহিব নেকি এই দিলীপৰ দোকানৰ ওচৰত ঠিকে আছে